নমস্কাৰ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ পূৰ্বে এডিআৰই এক্সামত আহি যোৱা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু ভিডিঅ' আৰম্ভ কৰাৰ আগতে আৰু এটা কথা জনাই ল'ব বিচাৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ৰিভিজনো কৰিব পাৰিব কিমান আপোনালোকে পাৰিছে আৰু লগতে কোনকেইটা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত প্ৰায় কুৱেশ্যন আহি থাকে সেয়া জানিব পাৰিব প্ৰতিটো কুৱেশ্যন এটা টপিকৰ ওপৰতে ভিত্তি কৰি দিয়া থাকে গতিকে সেই টপিকটো কিহৰ ওপৰত আপোনালোকে লিখি থ'ব আৰু সেই টপিকটোৰ ওপৰত আপোনালোকে অলপ গভীৰভাৱে পঢ়িব পাৰিব আৰু তেতিয়া আপোনালোকৰ এক্সামটো ক্ৰেক হোৱাত বহুত ধৰণে সহায় হ'ব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত আমাক প্ৰথম কুৱেশ্যনটোত সুধিছে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কলকাতা কলকাতাত ভিক্টোৰিয়া মেম'ৰিয়েল অৱস্থিত আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে আমি জানোৱেই হিমা দাসক ধিং এক্সপ্ৰেছ বুলি জনা যায় কাৰণ তাইৰ ঘৰ ধিঙত সেইবাবে তেওঁক ধিং এক্সপ্ৰেছ বুলি জনা যায় এতিয়া আমাক সুধিছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি স্প্ৰিণ্টছ অৰ্থাৎ ৰানিঙৰ কথা কৈছে তাই হিমা দাস দৌৰৰ লগত জড়িত শ্বৰ্ট ডিষ্টেঞ্চ অৰ্থাৎ এটা লং ৰানিং থাকে এটা শ্বৰ্ট ৰানিং থাকে তেওঁ শ্বৰ্ট ৰানিঙৰ লগত জড়িত এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এত দিয়া আছে জিতেন্দ্ৰনাথ গোস্বামী অপশ্যন বি দিয়া আছে ৰতন টাটা অপশ্যন চি দিয়া আছে ৰতন থিয়াম আৰু অপশ্যন ডি দিয়া আছে অমল প্ৰভা দাস এইটো আমি জানোৱেই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰতন টাটা এতিয়া আমাক যদি সোধে এইটো 2021 চনৰ অসম বৈভৱৰ কথা সুধিছে এতিয়া আমাৰ নেক্সট এক্সামত যদি আমাক সোধে 2025 চনৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাণা প্ৰতাপ কলিতা ৰাণা প্ৰতাপ কলিতা আৰ্মীৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল তেওঁ 2025 চনৰ অসম বৈভৱ বঁটা লাভ কৰিছে আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক্ৰিকেট ইয়াত প্ৰায় হৈ থাকে ক্ৰিকেট লাভাৰসকলে জানিবই ইয়াত চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত অৱস্থিত আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম সৰি নেক্সট কুৱেশ্যনটো ইংলিছ আছিলে বাবে এইটো শ্ব' কৰা নাই আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এত দিয়া আছে ভোগেশ্বৰ বৰুৱা অপশ্যন বিত দিয়া আছে মনালিছা বৰুৱা মেহতা অপশ্যন চিত দিয়া আছে হিমা দাস আৰু অপশ্যন ডিত দিয়া আছে ৰাধা গোবিন্দ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা এই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে জনা যায় আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংযোগ কৰিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডিৰাক আৰু লগতে বগীবিলেও অৰুণাচল আৰু অসমক সংযোগ কৰিছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এইটো হ'ব লাগিছিলে ICS হ'ব লাগিছিলে হা এইটো ICS ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অৰ্থাৎ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল অৰ্থাৎ অসমৰ প্ৰথম ICS কোন আছিল আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা আছিল অসমৰ প্ৰথম ICS নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এই কথাটো কোনে কৈছিল এই সূত্ৰটো কোনে আগবঢ়াইছিল সুধিছে ইয়াত চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছাৰ আইজাক নিউটনে কৈছিলে যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী ক্ৰিয়া থাকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি আমাক সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাৰাৰে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম হাৰাৰে এতিয়া আমি এই কুৱেশ্যনটোত ৰাজধানী চহৰ এই টপিকটো এটা ইম্পৰ্টেণ্ট টপিক আৰু বেলেগ বেলেগ দেশৰ ৰাজধানী চহৰ আমি মনত ৰখা উচিত এতিয়া ইয়াৰ আগৰ কুৱেশ্যনটোলৈ যদি আমি যাওঁ ইয়াত ছায়েন্সৰ কিছুমান সূত্ৰ থাকে সেই সূত্ৰসমূহ কোনে আগবঢ়াইছিলে এইটো এটা ইম্পৰ্টেণ্ট টপিক এতিয়া আমি ইয়াৰ আগৰ কুৱেশ্যনটোলৈ যাওঁ অসমৰ প্ৰথম সুধিছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক লগতে ইয়াত সুধিছে কোন স্থানবোৰৰ কথা সুধিছে অসমৰ কোনটো স্থানে কি সংযোগ কৰে কোনখন দলঙে কাক সংযোগ কৰে এইটো এটা ইম্পৰ্টেণ্ট টপিক ইয়াৰ ওপৰত যদি চাওঁ
খেলটোতো বহুত ডাঙৰ ইম্পৰ্টেণ্ট টপিক। এই টপিকসমূহ আমি লিখি ৰাখি মুখস্থ যদি কৰোঁ বা পঢ়ি ৰাখোঁ তেতিয়াহ'লে আমাৰ পৰীক্ষাত পাছ কৰাটো সহজ হৈ পৰিব। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে সংযুক্ত আৰব এমিৰেটছ, এইটো ইংলিছটো অহা নাই, ইয়াৰ ইংলিছটো হ'ব UAE। সংযুক্ত আৰব এমিৰেটছ অৰ্থাৎ UAEৰ মুদ্ৰাৰ নাম কি? এইটো এটা ইম্পৰ্টেণ্ট টপিক। মুদ্ৰা, কোন দেশৰ মুদ্ৰা কি নামেৰে জনাজাত? এইটো এটা ইম্পৰ্টেণ্ট টপিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দিৰহাম। UAEৰ মুদ্ৰাৰ নাম দিৰহাম, অৰ্থাৎ UAEত যিটো মুদ্ৰা তাক দিৰহাম বুলি জনা যায়। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে কোন দুখন নগৰৰ মাজত অৰ্থাৎ চহৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? এইটো এটা ইম্পৰ্টেণ্ট টপিক। কোন দুখন চহৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত আমাক সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে তেজপুৰ আৰু কলিয়াবৰ, অপশ্যন বিত দিয়া আছে নগাঁও আৰু যোৰহাট, অপশ্যন চিত দিয়া আছে যোগীঘোপা আৰু পঞ্চৰত্ন, আৰু অপশ্যন ডিত দিয়া আছে ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোগীঘোপা আৰু পঞ্চৰত্ন। নৰনাৰায়ণ সেতুৱে যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰিছে। আৰু নেক্সট কুৱেশ্যনটোত আমাক সুধিছে আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পুৰন্দৰ সিংহ। এতিয়া আহোম ৰাজ্যৰ এই টপিকটো আমাৰ ইম্পৰ্টেণ্ট টপিক। ইয়াৰ প্ৰথম ৰজাজন কোন আছিল? চুকাফা। ইয়াৰ শেষৰ ৰজাজন কোন আছিল? পুৰন্দৰ সিংহ। আৰু প্ৰথম ৰাজধানী ক'ত আছিল? শেষৰ ৰাজধানী ক'ত আছিল? যোৰহাটত। এই গোটেইখিনি আমি মনত ৰখা উচিত। লগতে আহোম ৰাজ্যৰ বিষয়ে, আহোম ৰজাসকলৰ বিষয়ে বহুত পঢ়িবলগীয়া থাকে। এইটো এটা ইম্পৰ্টেণ্ট টপিক। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? এইটো এটা প্ৰথমতে কবিতা আছিল, তাৰপিছত সুৰ কৰি ইয়াক গীতৰ ৰূপ দিয়া হৈছিল। এতিয়া আমাক সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে বাঁহী, অপশ্যন বিত দিয়া আছে অৰুণোদয়, অপশ্যন চিত দিয়া আছে জোনবিৰি, আৰু অপশ্যন ডিত দিয়া আছে জোনাকী। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বাঁহী। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে বাঁহী আলোচনীত প্ৰকাশ হৈছিল। এতিয়া অসমৰ এই আলোচনীকেইখন, প্ৰথম যিখন আলোচনী আছিলে সেই আলোচনীকেইখন বহুত ইম্পৰ্টেণ্ট। ধৰক অৰুণোদয় যুগ, অৰুণোদয় আলোচনীখনৰ নামেৰে এটা যুগৰ সৃষ্টি হৈছিলে। জোনাকী আলোচনীখনৰ নামত এটা যুগৰ সৃষ্টি কৰিছিলে, জোনাকী যুগ। বাঁহী আলোচনীখনেও এটা সুনাম কঢ়িয়াই আনিছিলে সেই সময়ত। এই আলোচনীকেইখনো ইম্পৰ্টেণ্ট। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে বেংকক কোনখন দেশৰ ৰাজধানী? বেংকক কোনখন দেশৰ ৰাজধানী? এতিয়া এই এটা ইম্পৰ্টেণ্ট টপিক হ'ল ৰাজধানী। কোন দেশৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী কি আপোনালোকে জানেনে? কমেণ্ট কৰি আমাক জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, থাইলেণ্ড। বেংককৰ ৰাজধানী হৈছে থাইলেণ্ড। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অৰ্থাৎ প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। আমাক সুধিছে ছেকেণ্ডজন, দ্বিতীয়জনৰ কথা আমাক সুধিছে। ইয়াত 4টা অপশ্যন আছে। ইয়াত 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বিষ্ণুৰাম মেধি। গোপীনাথ বৰদলৈৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন আছিল বিষ্ণুৰাম মেধি, অৰ্থাৎ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীজন আছিলে বিষ্ণুৰাম মেধি। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত আমাক সুধিছে। অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি দিয়া আছে গুৱাহাটী, অপশ্যন চি দিয়া আছে শিলচৰ, আৰু অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। ইয়াৰ 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিব্ৰুগড়। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত অৱস্থিত। ইয়াৰ নাম আছিল অসম চিকিৎসা মহাবিদ্যালয়, মনত ৰাখিব। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অৰ্থাৎ দিল্লীৰ ওচৰৰ কোনখন আমাক সুধিছে। ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ধানবাদ। ধানবাদ হৈছে দিল্লীৰ নিকটৱৰ্তী, অৰ্থাৎ দিল্লীৰ ওচৰৰ। আমি মেপ চাব লাগিব, তেতিয়া আমি গম পাম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? এইটো এটা জটিল ধৰণৰ কুৱেশ্যন। ধৰক এই টপিকটো আমি পঢ়া নাথাকে। ভাৰতৰ প্ৰধানমন্ত্ৰীসমূহ আমি পঢ়োঁ, কিন্তু বেলেগ দেশৰ প্ৰধানমন্ত্ৰীসমূহ আমিতো পঢ়া নহয়। এইটো এটা আনকমন কুৱেশ্যন। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ইংলেণ্ড। মাৰ্গাৰেট থেচাৰ আছিল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। আমি এতিয়া নেক্সট কুৱেশ্যনটো আমাক সুধিছে ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে, অৰ্থাৎ ৰাছিয়া আৰু আলাস্কাৰ মাজত কোনটো আছে আমাক সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে।
অপশ্যন এ দিয়া আছে পানামা খাল, অপশ্যন বিত দিয়া আছে বেৰিং প্ৰণালী, অপশ্যন চিত দিয়া আছে সুৱেজ খাল আৰু অপশ্যন ডিত দিয়া আছে প্ৰাগ প্ৰণালী। ইয়াত চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰিং প্ৰণালী। ৰাছিয়া আৰু আলাস্কাৰ মাজত বেৰিং প্ৰণালী অৱস্থিত। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়, অৰ্থাৎ কোনখন চহৰৰ কাষত সাগৰ নাই সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে বেংগলুৰু, অপশ্যন বিত দিয়া আছে চেন্নাই, অপশ্যন চিত দিয়া আছে মুম্বাই আৰু অপশ্যন ডিত দিয়া আছে কোচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগলুৰু। বেংগলুৰুৰ ওচৰত সাগৰ নাই। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয়? অৰ্থাৎ আমাক ফাষ্টেগ আমিতো জানোৱেই টোল গেটত যে ফাষ্টেগ যে লগায়, কোনখন গাড়ীত ফাষ্টেগ আমাৰ ইউজ নহয় আমাক সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে এম্বুলেঞ্চ, অপশ্যন বিত দিয়া আছে পেট্ৰলিয়াম টেংকাৰ, অপশ্যন চিত দিয়া আছে বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহনত আৰু অপশ্যন ডিত দিয়া আছে প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহনত। ইয়াৰ চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এম্বুলেঞ্চ। এম্বুলেঞ্চৰ পৰা ফাষ্টেগ টোলৰ যিটো ৰেহাই দিয়া হয়, পইচা নলয়। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? বাণ থিয়েটাৰৰ নাম আমি সকলোৱে শুনিছোঁ, এতিয়া কোন ঠাইত অৱস্থিত আমাক সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি তেজপুৰ। বাণ যিটো থিয়েটাৰ আছিলে তেজপুৰত অৱস্থিত আছিল। নেক্সট কুৱেশ্যনটো আমাক সুধিছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? আমি এতিয়া দক্ষিণ আমেৰিকাৰ অন্তৰ্গত দেশ কোনকেইখন, এছিয়াৰ কোনকেইখন, আমি এইবোৰ জানিব লাগিব। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বালিভিয়া। বালিভিয়া হৈছে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, অপশ্যন এ দিয়া আছে অসহযোগ আন্দোলন, অপশ্যন বিত দিয়া আছে ভাৰত ত্যাগ আন্দোলন, অপশ্যন চিত দিয়া আছে চিপাহী বিদ্ৰোহ আৰু অপশ্যন ডিত দিয়া আছে আইন অমান্য আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলনতে কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট আৰু লাষ্ট এই কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰীজনৰ নাম কি? প্ৰথম মহিলা মহাকাশচাৰীৰ কথা যদি সোধে ভাৰতৰ, তেতিয়া হ'ব কল্পনা চাওলা। এতিয়া প্ৰথম মহিলা সোধা নাই, পুৰুষ মহিলা দুয়োটাৰ ভিতৰত কোনটো আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে সেয়াও জনাব। থেংক ইউ।